हेलो ভিউয়ার্স কি খবৰ খবৰ ভাল নাই সবৰে আজি মানে আমি ভাবিলো যে অলপমান ঘুৰিম মানে গুৱাহাটীতে ঘুৰিম আৰু দেখাম বাৰু সববিলাক আমি কোড গলো কোড নগলো এনে এপাক ঘুৰিম বুলি কিনে ভাবিলো দুটাই মানে মহানগৰীৰ মাজে মাজে যাত্ৰা আজিৰ মেইন উদ্দেশ্যটো হ'ল ভিউ মানে মহানগৰীৰ ভিউ ভিডিওটো এনজয় কৰক আৰু জনাব কেনে লাগিছে আমাৰ জুনুৱে এনেকুৱা গান লগাইছে না গাড়ীত অকল চকু পানীটোহে ওলোৱা নাই বাকি দুখটো দুখ হেভি দুখ লাগিছো খানা খাবলৈ আহিছো মানে এতিয়া খানা পিনা হৈ গ'ল এতিয়া মোটামুটি ধৰক আধা ঘণ্টামানৰ পৰা ইয়াত ৰখি আছো এনেকুৱা মানে জাম লাগিছে আগফালে এখন স্কুলৰ এখন বাছ এখন মই সোমাইছে ৰ'ব দেখাই আছো আপোনাক ইফালে ভালকে দেখা নাযায় ৰ'ব এইখন যাব হা য়েলো কালাৰৰ গাড়ীখন মানে ৰাস্তাটো একদম সৰু নহয় এইকাৰণে চাইছেনে জামটো এৰিল বুলি ক'ব পাৰি একদম লাহে লাহে গৈ আছোঁ ধৰক টপ স্পীড এতিয়া ইয়াতে আছে কিমান 5ৰ পৰা 10ৰ ভিতৰত কি হ'ব এতিয়াহে অলপ মানে যাব পাৰিছোঁ আৰু লাহে হ'লেও ফ্ৰীলি এতিয়া অলপমান হ'লেও ভাল লাগিছে মানে জাম চাম নাই আৰু জাম থাকিলেতো পুৰা একদম চবৰে আমাৰ নহয় চবৰে মানে মাথা বিষটো উঠি যায় আৰু জামতে পি 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 চাউণ্ডবিলাকত মাথাৰ বিষটো উঠে অট'মেটিকেলি উঠি যায় বাকী আজিলৈ বাই বাই ভিডিওটো মানে ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ তো জনাব কেনে লাগিছে আৰু ছাপোৰ্ট কৰিলে বহুত ভাল লাগিব থেংক ইউ